Hello guys, welcome and welcome back to my YouTube channel. আজি আমি আছো গাঁৱত এই আমি আজি এটা চ্যালেঞ্জ ভিডিও বনাম বুলি ভাবিছো কি চ্যালেঞ্জ ভিডিও ব্যাখ্যা কৰা পানী কি কই দা গেমটো মানে পাব খালাখান মানে পানী প্ৰথমতে আমি এইটা আমি দুৱা কৰিলো কলি আমাৰ মানে হ'ব ৰাউন্ড সিস্টেমত কৰিম আমি পানীৰ বটল দুটা দুটাকে খাম আৰু জুনি একবাৰতে খাব লাগিব পানীখিনি এটা টাইম থাকিব সেই টাইমটোৰ ভিতৰত যদি পানী খাবা নৰে তেনেহলে যোনটো হাৰে আৰু দুটাৰ কোনটো জ্বালা খাব লাগিব আৰু ইনকে উইনাৰ কেইটা লাষ্ট ৰাউণ্ডত হ'ব ইনকে আৰু হৈ যাব এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰো সো আমি এটা ফার্স্ট রাউন্ড স্টার্ট করবা গেছো ফার্স্ট রাউন্ডত মই যাম আৰু মোৰ অপোজিটত কোনি যাব এটা বৰ্তমান টস হ'ব এই স্যান্ডেল দই লাগিনে কোন দুটা কোনি কোনি তুমি আৰু দেব হতি ন দে দেব হতি আৰু তোমাৰ এটা এটা ওপৰ তল কলি হল এই ইনকে নাই তল তুমি দাইতা আমি দেখাম সো গাইস আমি এতিয়া আৰম্ভ কৰিলো এতিয়া কোনি ফাৰ্ষ্টতে খাবা পাৰে আৰু ৰেডি আৰু মুখ লাগে খা জিনকে খা আৰু ইফালে আমি মানে কত গেলে টাইম দেখাই বনাই ইফালে আমি টাইমটো এতে হে কৰিম আৰু সেট কৰিম কোনি কিমান সময়ত খাবা পাৰে তো ৰেডি গাইস ৰেডি না ডান 1 2 3 start go Om Namaste Vidya. This is not fair. এওরা বসছি হলো না বটলের হেৰিটো যে মুখখান ডাঙৰ না Stop watch. এখানে এত খা Stop watch. সো গাইস এখানত ফাইনালি আমাৰ জন জিকলাক আৰু ইফালে এও হাসছি গতিকে এও দুটা জ্বালা খাবা লাগিব এই দুটা Jala tu basi lo man je parim na mo. নো 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 আমি বাছি দিম এই দুটা জ্বালা Om Namaste. ৰবা 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 এটা ভিডিও দেখা লাগব জ্বালা হতো দুটা ৰংগে দিছো এটা ক্লাছ তো তাৰ তুই বেছিকে খাব লাগিব দুটা কালকে খাব পাৰিম না দুটা কালকে খাও তুমি জিনকে খাও জিনকে হুই দে হিকে খা দে আগৰ পে গুছতে বাতি বিলক জ্বালা হচ্ছে কিন্তু সো গাইস এটা আমাৰ ফার্স্ট রাউন্ডটো চেজ হল ফার্স্ট রাউন্ডত মই জিকলো আৰু এও জ্বালা খাই জ্বালা কেনে লাগছি তোমাৰ অনুভৱটো ইটস ভেরি টেস্টি বোলে এতিয়া সেকেন্ড ৰাউন্ডৰ কাৰণে আমাৰ ফার্স্ট এসি দেবহতিক সিলেক্ট কৰা হৈছে আগৰবাৰ আছিল কাৰণে এটা দেবহতিৰ অপোনেন্টত কোনি যাব তাৰ কাৰণে টস কৰা হ'ব সিমি আৰু হেৰিৰ মাজত মোক দি চেন্ডেল বটাল গা ধইলে আছা তুলি চাইও বড্ড চালা এই চেন্ডেল দিলা এটা খাম চালা এই বটলত দে দে কোনি তাল পাৰ কব সিমি কবি ৰ তোৰ ধইলাৰ পিছত কবি সিমি সো গাইস এটা সেকেন্ড রাউন্ড স্টার্ট কৰিব যাই আছো তোমালোকে হপা খুলি কিনে হেৰিটো কৰি ল ষ্টাৰ্টিং কৰি ল হনাই থান বৰ্তমান দেখো লপা পটাপট খুল কেনে অনুভৱ কেনে অনুভৱ হয় অলপ অলপ জ্বালা খাব লাগিব হয় বহুত ল নাফলাবি এটা আমি টাইমাৰ ৰেডি কৰিলো টাইমাৰ ষ্টাৰ্ট কৰিম কোতে 1 2 3 ষ্টাৰ্ট তই খাই দিও চেষ্টা কর তই চেষ্টা কর সি ফেলছি নব তাই না ডিসকোয়ালিফাই মজা হলেও তুন্দে বহুত পেটা মই ইমান পেলা নাছিলো মজা 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 দে এটা জ্বালা খাওয়া প্ৰতিযোগিতাত সিমি এইটো ৰাউণ্ডৰ উইনাৰ আছিল দেৱহতি আমি টাইমাৰটো পিছত কম এই জ্বালা চাং গুছ এইটা জ্বালা খাব লাগিব সিমি ওরে জ্বালা এটা কমকে থাকিল নেকি আনিম দে জ্বালা পানী কোনি আনবা যা আনগে যা দে দে জ্বালা ষ্টাৰ্ট কৰ ফাস্টি এইটো কমকে দি মই নেখলাঙে জি দে তুন গ্লাছটো দে তাৰিম দে ওরে সব ভিজি গেছে এ দেখা তুন দে তাহাতেও ডাঙৰ বুলি জোতা দিলা
দেখা পটাপট খা ষ্টাৰ্টিং মাছটো আমাক পেইন বাপৰে এটা ৰাউণ্ড আছে ৰ'বা পানীটা নহয় বেছি নাকপি দে গাইজ দুটা জ্বালা খাই অৱস্থা দেখা পাইছে ইয়াতে এনেকে দাউৰি আছে সো দোস্ত আমি এটা বৰ্তমান থাৰ্ড ৰাউণ্ডটো ষ্টাৰ্ট কৰিব যাই আছো আমাৰ মানে পানী আনিবা গৈছিল এতিয়া বৰ্তমান এতিয়া পানী আহি পালাক আমি থাৰ্ড ৰাউণ্ডটো ষ্টাৰ্ট কৰো থাৰ্ড ৰাউণ্ডত আছে এই ভাইটি আৰু এই গোবিন্দ তোৰ জেগাত বহি যাওঁ মই নাই দেখো বহা যাওঁ থাৰ্ড ৰাউণ্ডটো আমি ষ্টাৰ্ট কৰো আৰু নাই সো গাইজ এই থাৰ্ড ৰাউণ্ডৰ কাৰণে অডিয়েন্স কিমান এক্সাইটেড বহুত আমি ষ্টাৰ্ট কৰো ৰেডি 1 2 3 হনাই ৰবা ষ্টাৰ্ট ও ই মুখ লাগে কৰিলা কামটো বটল ধুবি তই এতিয়া দাদা ক হাৰিবা নেকি তুমি তুমি চাৰেণ্ডাৰ কৰি দিয়া বটলটো ই এনে জিকব না পানী ভৰাব যাবা So guys, আৰু এখনি পানীতে চাৰেণ্ডাৰ কৰি দিলাক অলপমান পানী থাকাতে আৰু তই বটলটো ধুবি কিন্তু ই বাৰেটো দেখাব ৰ হয় দে ইমানকে এটা মাৰি আছা তই দাই তাত জলকীয়া মই সৰুটোৱে দিছো তোমাক মই লাগবতো হাস্য দাদা দে সো গাইস এটা মানে আমার ফাইনাল রাউন্ড আরম্ভ হবো আমার ফার্স্ট রাউন্ড ফার্স্ট রাউন্ডত ই জিকছিল সেকেন্ডত আমার দেবাহুতি রাজবংশী আৰু থাৰ্ড ৰাউণ্ডত হৈছিল জিকছিল এতিয়া মানে তিনিটা আমাৰ উইনাৰৰ মাজত চিটিং এতিয়া আৰু কম্পিটিশ্যন মান হ'ব তো টাইমাৰটো চাইছে কিয়া বটলৰ মুখে বহুত ডাঙৰ মুখে নাপাব আমি পাৰিম দে কিয় টাইমাৰ চাইছে টাইমাৰ আমাৰ এগলা হাৰা মানুহ এইটো এটা হাৰা আমাৰ বহুত দাম আছে আৰু কালি যি পিকনিক আছে কিবা কবা কালি পিকনিকৰ কাৰণে খুব বেছি এক্সাইটেড হৈছো আমি স্টার্ট করলো রেডি 1 2 3 স্টার্ট গো এই চুপ বা অনলি কিমান জেন্টেলত খাইছি দিব আমাৰ লগত কোনো এনেকে কৰা নাছিল ইয়াতে হারা বউটা কিন্তু চালা খাবা লাগব জুনটা হারে লাস্টত দেও দেখো জলদি খা না হারা দোতা খাবা লাগব লিখি দিছি বিদ্যা এই হাসছি পানি হতে সো গাইস এটা মানে আমার জিকা উইনার তো দুটা হবা নরে ন আরে উইনার গাইস এ পানি খাই অবস্থায় আমার এটা উইনার দুটা হবা নরে গতিকে উইনার এটাই বাকি এটু আৰু এও জ্বালা খাবা লাগব জ্বালা দে জ্বালা নিৰ্বাচন কৰবা কাৰণ নিৰ্বাচন মই কৰিম এই কমেন্ট পাস কৰি আছে উপরে বেড়াই সৰুটো খা কোনটো লবা क्या खंगा बा खंगा ना ও মনে কৰি আছে ইনজুৰ কি জ্বালা খাৰি তাই কি জানি না ই মানে আকা লাগে খালাক না দোতা পানি বটল দে কাৰণে এসিডিটি আছে গ্যাস্ট্রিক বহুত ইয়াৰ
নহয় সি দুটা পানী বটল একেলগে খোৱা হ'ল না সেইকাৰণে এতিয়া মানে খেৰটো বাদ দিয়া এই ফাৰ্ষ্টতে জ্বালা খাব খেৰ অলপমান সেই হৈছে অলপ দেৰি কৰি খাব হিউমেন জি নাই কে বিগ বছ খেলবি নেকি তই এইটো জ্বালা নহয় এইটো জ্বালা নহয় এইটো তলত পৰি আছিল কেইটা পাৰবে খা 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 আগতে থাকবে ৰংগে নেতা জ্বালাটো নিচিনাই নাখিন এইটো খা অলপ দম আছে জানো খা নাই মোৰ দম নাই ओ मुगत तो तू अगर अगर दम है तो ये खाओ নৰো নাকি वाह ए লাই লাই খা দেব ইতে ভালকে খাবা আরি হবো তোমাৰ জ্বালাটো আলাই ইয়াতে সাজা দা ও যে পেট বেশি ভালো করি পানি খাইছে গাইস ক্যামেরা হেৰি কৰি কিনে সো গাইজ আমাৰ জ্বালা কম্পিটিশনটো চেজ হ'ল মানে পানী জ্বালা কম্পিটিশনটো চেজ হ'ল ৱাটাৰ চিলি ৱাটাৰ কম্পিটিশন চিলি ৱাটাৰ কম্পিটিশন আমাৰ চেজ হ'ল আৰু মই জিকলো মোৰ অনুভৱ বহুত ভাল আৰু এতিয়া আমি একফালৰ পৰা এবাৰতে ছেকেণ্ড হেৰিত তাক যাওঁ ক তোমাৰ অনুভৱ ওলে গেছে পানী ছেকেণ্ডত গৈছে পানী একদম ওলে গেছে একদম বেয়া একদম বেয়া হাগা হবা পাৰে নেকি ৰাতি তোমাৰ বহুতে ভাল তুমি অন্যায় কৰিছা লাগিলে মানি গেল তোমাৰ চলা এটলিয়ে তোমাৰ অন্যায়টো গম পাওঁ বহুত শুটিং কৰিছে আড্ডা মানি ই খাইছে কিন্তু মই জ্বালা খাইছো 70% মানি 60% মানি খাইছে সেই কম মই তাই চলাটো দেখিলে গম তোৰ অনুভৱ মোৰ পেটটো গৰম হৈ আছে জ্বালা খাইছিলো প্ৰথম জীৱনত জ্বালা খাইছিলো কিন্তু হ'লেও এইটো এওঁ জ্বালা খাই উঠি পথাৰত বেলেগৰ দৰাক দিয়া গাইবিলাক বিচাৰি গৈছিল গাখীৰ খাবৰ কাৰণে কথা এতিয়া মই যেন জ্বালা খাইছো মই গৌৰৱ কৰি ক'ব পাৰো না বঢ়িয়া আছে তোমাৰ মানে ভিডিঅ'টোৰ পৰা তুমি কি পালা মানে জ্বালা খাব বেয়া হৈ গ'ল তোমাৰ আৰু বহুত অভ্যাস হৈ গ'ল মই তোমাৰ জীৱনত অনুভৱ জ্বালাই শুনাইছো বহুত ভাল অনুভৱ জীৱনৰ প্ৰথমবাৰ জ্বালা খাইছো মোৰ অনুভৱ সঁচা কৈছো বহুত বেছি খাটিয়া আজি অনুভৱ হৈছে মোৰ একদম কষ্ট কৈছো কাৰণ জ্বালা মই এনে অভিয়াছলি সদায় খাং জ্বালা খাব পাৰো কিন্তু জ্বালা তুমি কি জ্বালা আঞ্জাত খানা কোনোবা বেলেগেও দেই জ্বালা জীৱনত মই বহুত খাইছো এলাখান মোৰ সৰু সুৰা জ্বালা কিন্তু মই ৰাতিৰ পৰা ভাত খোৱা নাই সেইকাৰণে বেছি ষ্টমাক পেইন হৈছে মই বুজা পাওঁ গাইছ স্পীচলেছ মই কষ্টম বহুত বেছি আমাৰ হোষ্ট সো গাইস মোৰ বহুত ভাল লাগিল এখানি মানে হাৰাজিকা চাই মই একো জ্বালা চালা খোৱা নাই আৰু বেলেগক খুৱাই পেলাই বহুত ভাল লাগিল সো গাইজ এই আছিলে যে আমাৰ ভিডিঅ'টো ভাল কে জামানগে ইফালৰ পৰা মাত দিছি গাইস নাচবি বুলি ঐ গোবিন্দ আপোনালোকে ভিডিঅ'টো ভাল পালি লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব তো আজি কালি বেলাইকলে প্ৰেছ কৰি দিব কি প্ৰেছ কৰি দিলা কি প্ৰেছ বেল আইকনটো প্ৰেছ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট দি জনাব কোনি কিমান ফেয়াৰ আছে এটা কমেন্ট কৰিব চবে যাক ভাল লাগছে ভিডিঅ'টো চাই বেছি বৰ সোমাই আনিম নাতে কিন্তু সো গাইজ বাই বাই এই ঢাকাত মানে আকৌ